কৰিবা বেলেগ ফুৰ্তি যায়। আজি ৰাতিপুৱা ব্ৰেকফাষ্ট ছানডে বুলি আৰামত ঘৰতে বহি এতিয়া ব্ৰেকফাষ্ট খাম। তাৰপিছত আজি নিমন্ত্ৰণ এটা আছে ধুনীয়াকৈ। লগৰজনৰ ঘৰত নিমন্ত্ৰণ দিছে ভাতৰ দুপৰীয়া, তাইক খাবলৈ যাওঁ। মানুহে তাকে অলপ এক্সাইটেড হৈ আছে, এনেই অলপ ফুৰিব যাব পাৰে ভাল পায়। আৰু এবাৰ তাৰপিছত অলপ ঘৰৰ বাহিৰত মুখৰ হাঁহি দেখি ছুপাৰ উষ্টম। হেল্ল' এভৰিৱান, ৱেলকাম টু মাই নিউ ব্লগ। ঘৰৰ চাৰিওপাশ লেতেৰা হৈ থকাৰ কাৰণে মানুহগৰাকীয়ে মোক চাফ চিকুণ কৰিবলৈ আজি বন্ধ বাৰতেই অনুগ্ৰহ কৰিলে। সেইকাৰণে মই বোলো বলা কৰোঁ। তাই মোক দেখাই আছে এইফালৰ পৰা এইফালে এইটো কৰিব লাগে সেইটো কৰিব লাগে। মই বোলো দুয়ো মিলি কৰোঁ, তেতিয়া হ'ব জল্দি কাম। যিহেতু আজি যাব লাগে বন্ধু এজনৰ ঘৰত দিনৰ আহাৰৰ বাবে, সেইকাৰণে বলা জল্দি কৰোঁ বুলি দুয়োগৰাকীয়ে কামত লাগি গ'লোঁ। চাৰিওপাশটো চাফ চিকুণ কৰি ৰাখিলে নিজৰে মনটো ভাল লাগে। আৰু কেতিয়াবা সাপো ওলায় এইবিলাক জেগাত, সেইকাৰণে আমাৰ ইয়াত বিশেষকৈ সাপ ওলায়, সেইকাৰণে আমি চাফা কৰি পিনি ওলালোঁ যাবলৈ। আড্ডা মাৰিব পালেতো ভোক চোক একোৱেই নালাগে, চব পাহৰি যাওঁ হয় নাই। তেওঁলোকে কথা পাতি আছে পুৰণা দিনৰ কথা, 10 বছৰ আগতে কোন কেনেকুৱা আছিলে, কেনেকৈ প্ৰেম হৈছিলে। তেতিয়া 10 বছৰ আগত যদি যাওঁ, তেতিয়াতো তই উল্টা মোৰ নম্বৰ বিচাৰি থাকিব। প্লিজ তোমাৰ নম্বৰটো দিবা নেকি? মই ফাৰ্ষ্ট ষ্টেণ্ডত কেতিয়াবা যদি খোজ কাঢ়ো, মই তেতিয়া নিজে আছোঁ। এই গৈছে বাহিৰত আহিব। আমি বহিছোঁ খাবলৈ, আৰু নিকো আমাৰ ইমান ধুনীয়াকৈ চব সজাইছে বঢ়াইছে বনাইছে। এতিয়া খোৱাৰে ভাবিলে আমাৰ এই চিম্পু বাবু, এই আজি নিৰামিষ। একমাহ নিৰামিষ তাৰ, শাওনীয়া মানুহ ই। শাওনত নিৰামিষ খায়, বাকী দিনৰ মাছে মাংসই দকচি খায়। বাটাৰ চিকেন ইমান দিনৰ মূৰত। নাৰিকল চাটনি একদম জপনা পাৰ হৈ ছেকেণ্ড হৈ আমি ভাত চাত খাই ৰেডি, এতিয়া আড্ডা মাৰি আছোঁ সিহঁতে। মই এতিয়া আৰামত আকৌ ইয়াতে ঘুমটি মাৰিম। খোজকাঢ় গাভিনী মাইকী টাইপ লাগিছে। আমি আহিলোঁ এতিয়া চাজিদৰ ঘৰত, আমাৰ বন্ধু বাবু। আৰু এই মানুহটো হৈ আছে প্ৰেগনেণ্ট। কঁকালৰ বিষ, বেচেৰা উঠিবও নোৱাৰে, হাগিব নোৱাৰে, মুতিবও নোৱাৰে। আৰু ইয়াতে চলি আছে চাহৰ পাৰ্টি। আইজা আইজা, কি বিচাৰিছা? I am not. Okay. Wow, তুমি এতিয়া কি বনাবা আমাৰ কাৰণে? চিকেন বনাবানে? থেংক ইউ। पका रहे हो तोड़ी तोड़ा हेलो गाइस পঢ়িবা ৰিলেক্স, একদম ৰিলেক্স। বাকীবোৰ এইবোৰ দেখিছানে কথা বতৰা পাতি আছে। আইজা তুমি কিবা টেনশ্যন লৈছা? হেল্ল' গাইজ, তুমি ন কৈছা? তুমি মোক ন কৈছা? আইজা তুমি মোক ন কৈছা? অ'কে। বহুত কষ্ট হৈছে ন উঠা বহা কৰিবলৈ। উঠোতে আয়ো বহুতে আয়ো। কঁঠাল হয় নেকি? এইটো তাই ক'ব লাগিছিলে, ফ্ৰিজত সোমাই দিব লাগিছিলে, গৰম আছেতো। কি কৈছা? তাই আমাৰ লগত খেলিব পালে বৰ ফূৰ্তি পায় বেচেৰি।
দিনটো কিমান মাক দেউতাকৰ লগত খেলিব বেলেগ ফূৰ্তি যায় আজিলৈ আহিছোঁ পিছত লগ পাম বাই বাই